মেট্ৰিক ফেইল কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আছে কিছুমান গুৰুত্বপূৰ্ণ খবৰ। তোমালোকে জানাই যে মেট্ৰিকত ফেইল কৰিলে পুনৰ কম্পাৰ্টমেণ্টেল এক্সাম দি পাছ কৰিব পৰা যায়। আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম যে কম্পাৰ্টমেণ্টেল এক্সামৰ বাবে ফৰ্ম ফিল আপ কেনেকৈ কৰিবা এণ্ড ফৰ্ম ফিল আপৰ লাষ্ট ডেট কেতিয়া। যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া। তো ইয়াত তোমালোকে চাব পাৰিছা যে এটা নটিফিকেশ্যন ইম্পৰ্টেণ্ট ডেটছ SSLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2024। ইয়াত চাব পাৰিছা যে তিনিটা অপশন আছে। প্ৰথমতে 1 নম্বৰটো চাই লোৱা, বাট 2 নম্বৰটো বহুত ইম্পৰ্টেণ্ট। 1 নম্বৰত আছে ফৰ্ম ফিল আপ ফ্ৰম 25 এপ্ৰিল 2024 টু 4 মে 2024। অৰ্থাৎ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে ফৰ্ম ফিল আপ ইতিমধ্যে 25 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 4 মে। 2 নম্বৰটো সম্পূৰ্ণ নকৰিলে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব নোৱাৰিবা। 2 নম্বৰটো শেষত জনাইছো। ইয়াৰ আগত 3 নম্বৰটো জানি লোৱা। 3 নম্বৰত আছে ষ্টেপছ ফৰ ফৰ্ম ফিল আপ SSLC কম্পাৰ্টমেণ্টেল এক্সাম 2024। ফৰ্ম ফিল আপ কেনেকৈ কৰিব লাগে তাৰ ষ্টেপছ দিয়া আছে। একচুৱেলি ফৰ্ম ফিল আপ অনলাইন কৰা হয়, বাট তোমালোকে অনলাইন কৰিব নালাগে। তোমালোকৰ একেবাৰে সহজ উপায়টো হ'ল তোমালোকে যিখন বিদ্যালয়ৰ পৰা মেট্ৰিক দিছা সেইখন বিদ্যালয়ৰ প্ৰিন্সিপালৰ লগত যোগাযোগ কৰিবা, তেখেতে ৰেজিষ্ট্ৰেশ্যন কৰি দিব। তো তোমালোকে ইতিমধ্যে গম পাইছাই যে ফৰ্ম ফিল আপৰ অন্তিম তাৰিখ 4 মে 2024। এতিয়া তোমালোকক 2 নম্বৰটো জনাইছো আৰু ইয়াৰ পিছত জনাম যে সকলোৱে কিন্তু দিব নোৱাৰিব কম্পাৰ্টমেণ্টেল এক্সাম। কোনসকলে দিব পাৰিব কম্পাৰ্টমেণ্টেল এক্সাম জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাব লাগিব। চাব পাৰিছা যে 2 নম্বৰত আছে লাষ্ট ডেট অফ মেকিং পেমেণ্ট 6 মে 2024। অৰ্থাৎ ফৰ্ম ফিল আপ কৰিলে যি পেমেণ্ট কৰিব লাগে সেই পেমেণ্টৰ অন্তিম তাৰিখ 6 মে 2024। এতিয়া তোমালোকক জনাই আছো যে কোনসকলে দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰু কোনসকলে দিব নোৱাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা। তোমালোকে জানেনে যে সকলোৱে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব নোৱাৰে। যিসকলে অতি কমপক্ষেও 3টা ছাবজেক্টত ফেইল কৰে আৰু সৰ্বমুঠ নম্বৰ 175 পায় সেইসকলে দিব পাৰে কম্পাৰ্টমেণ্টেল পৰীক্ষা। আৰু এটা কথা, যদি কোনোবাই 2টা বিষয়ত ফেইল কৰে আৰু সৰ্বমুঠ নম্বৰ 170তকৈ কম পায় তেনে ক্ষেত্ৰত তেওঁ দিব নোৱাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। তো ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কমেণ্টত জনাই দিয়া কোনে কোন বিষয়ত কম্পাৰ্টমেণ্টেল পৰীক্ষা দিবা।